নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এয়া দেখিছেনে, মই অলপ গুড় আৰু তিল অলপ লৈছোঁ। এইখিনি মই ফ্ৰাই কৰি লৈছোঁ দেই, তিলখিনি। আজি মই তিলৰ অলপ বৰফি বনাম। এই বিহুতে অনা আছিলে তিলে আৰু গুড়। তাৰপিছত মই বোলো আজি অলপ বৰফিকৈ বনাই দিওঁ। চাবচোন দেই কেনেকৈ বনালোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ফেচবুকত যদি চাই আছে পেজটি ফ'ল' কৰি দিব প্লিজ। মই গুড়খিনি ইয়াতে ধুনীয়াকৈ পাগি লৈছোঁ। পাগি লৈ কিনে ধুনীয়াকৈ ইয়াতে মই এতিয়া তিলখিনি দি একদম 5 মিনিটো নালাগে, একদম সহজতে হৈ যায়। আপোনালোকে কৰি চাব পাৰে দেই, এনেকৈ বনাই চাব পাৰে। আৰু এনেকৈ মই কাঁহী এখনত দি ওপৰত কেইটামান মুমফলি বাদাম এনেকৈ বাকলিকেইটা গুচাই ওপৰত দি দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ কাটি দিম। আমাৰ হৈ গ'ল তিলৰ বৰফি। ইয়াৰে মানুহবিলাকে এনেকৈ বনাই খায়। আমি যিহেতু তিলৰ লাড়ু খাওঁ, তেওঁলোকে আৰু তিলৰ লাড়ু বনাই নাথাকে, এনেকৈ কাঁহী এখনত ল'লে, লৈ পেলাই কাটি কাটি এক পিচ দি থাকে আৰু চাহৰ লগত। ময়ো বোলো বনাই চাওঁ, কেনেকুৱা হ'ল জনাব দেই।